নমস্কাৰ, মই Deepranjit মোৰ ইউটিউব চেনেলতে আপোনাক স্বাগতম জনালোঁ। আজি ওলাই গৈছোঁ মই তেজপুৰৰ পৰা বালিৰ পৰা লখালৈ। তাত এখন বিশেষ ডাঙৰ ধুনীয়া একদম আপোনাৰ দুৰ্গা পূজাৰ মানে মেলা লাগে। সেই মেলাখন আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আমি গৈ আছোঁ, আমি দিনতে পালোগৈ, তাৰপিছত আমি সন্ধিয়া সময়ত ওলাই গৈছোঁ সেই মেলাখনলৈ। দেখুৱাই আছোঁ আপোনাক। ৰাতি আমি গৈ আছোঁ। গৈ ইমান ধুনীয়া মেলা হয় নহয়, মানে ডাঙৰ আনন্দ মেলা। বহুত জেগাতো বহুত মানে আপোনাৰ মেলা মানে আপোনাৰ দুৰ্গা পূজাৰ মানে ভাল ভাল মণ্ডপ হয়, কিন্তু আমাৰ ইয়াত ডাঙৰ মণ্ডপতে মানে ডাঙৰ মেলা হয়। তাকে আপোনাৰ দেখুৱাবৰ কাৰণে মই ইয়াত আপোনালোক লৈ গৈছোঁ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। দুখন আছে তেজপুৰৰ পৰা লখালে আপোনাৰ 25 কিলোমিটাৰ হ'ব। ইয়াত যদি আপুনি আহে দেখিব যে ইয়াত মানে আনন্দ মেলা দুখন হয়, মানে দুখন মণ্ডপো হয়, ৰাস্তাৰ ইটো পাৰে সিটো পাৰে। আৰু ইয়াত আপোনাৰ দুখন মানে আনন্দ মেলা হয়, ডাঙৰ ডাঙৰ, মানে চাই বহুত বঢ়িয়া লাগে। এনেকুৱা মেলা আপোনালোকে মানে আনন্দ মেলা দেখি নাপাব। যদি চাবলৈ মন আছে তেন্তে আহক, ইয়ালৈ বহুত ধুনীয়া মেলা হয়। কৈছোঁ নহয় আপোনালোকে সম্পূৰ্ণ ফেমিলি সৈতে ইয়াত আহক আৰু আনন্দ মেলা সম্পূৰ্ণ দুৰ্গা এই আনন্দ মেলাত কি কি খেল আছে মই এই ভিডিঅ'তে আপুনি চাই গম পাব। তো আহিলে আপুনি সম্পূৰ্ণ আপুনি ফুল এনজয় কৰিব পাৰিব। আহক আমাৰ এই মেলালৈ চাবলৈ আৰু মোৰ ভিডিঅ'টো চাই পেলাই আহক। দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। আপোনালোকে যদি এই স্থানত যদি মেলা বা দুৰ্গা মাৰ যদি দৰ্শন কৰিব আহে, তেনে ইয়াত এটা বিশেষত্ব আছে। বহুত বছৰ আগৰ পৰা যেতিয়া মানে আমি সৰু আছোঁ, তাৰ আগৰ পৰাই পাই আছোঁ যে ইয়াত মহ বলি দিয়ে। মহ বলি দিয়া প্ৰথা এটা আছে, মহ আৰু ছাগলী বলি দিয়া প্ৰথা এটা আছে, প্ৰতি বছৰে দিয়ে। আৰু আপুনি ঠিক 12টা বজাত যদি চাব বিচাৰে মহ বলি, তেন্তে ঠিক 12টা বজাত দিয়ে। বাকী নহয়, কিন্তু দিনৰ ঠিক 12টা বজাতে বলি দিয়া।
ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ঘৰ চাবৰ পিছত দিয়ে কাৰণ মানে মেলাটো বহুত হাল্লা হয় মানে বহুত গান বাজি থাকে সেইকাৰণে আমি পিছত ভইচো পাৰিছোঁ মই মিঠাইৰ মানে ভেৰাইটিজ বহুত মানে মেলা লাগিছে আৰু দুৰ্গা পূজা বুলি ক'লেই জেলেপি খোৱাৰ মজাই বেলেগ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ শেষত পুনৰ আপোনালোকলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ